নলবাৰী জিলাৰ ইংৰাজী মাধ্যমৰ অন্যতম শিক্ষানুষ্ঠান হৈছে পানীগাঁওস্থিত দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুল। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ CBSE পাঠ্যক্ৰমৰ 16 জন ছাত্ৰ ছাত্ৰীয়ে উক্ত বিদ্যালয়ৰ পৰা 100% উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি উক্ত ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় কৰ্তৃপক্ষই জনাই সম্বৰ্ধনা। প্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ এনে সফলতাত উৎফুল্লিত বিদ্যালয়ৰ কৰ্তৃপক্ষ। We are felicitating the students, those who are leaving the school through the last final examination, it's a final examination. So I am the vice principal of the school. So I'm just release here the result for all of us, for all of you, for all the medias. Okay. So total students 16 is appeared. Total number of students are appeared 16, out of which 91%, 89%, and 88%. That means 100% pass. So like these students are getting good results. Most of the students are getting first division, second division, third division at least. So this is the result for this year. আনহাতে আজি আয়োজন কৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদৰ লগতে উপস্থিত থাকে কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যক্ষা কবিতা চৌধুৰীৰ লগতে পৰিচালন সঞ্চালক প্ৰকাশ বৰ্মনৰ উপৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকল। নলবাৰীৰ পৰা মৃদুল কলিতাই জনাইছে খবৰ। DPSৰ কাৰণে এটা উৎসৱৰ দিন, কাৰণ আমাৰ এই DPS 2017 বৰ্ষত প্ৰতিষ্ঠা কৰা হৈছিল আৰু প্ৰথমবাৰৰ বাবে আমাৰ 16 গৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কাৰণ আনন্দৰ দিন এই বুলি ভাবিব লাগিব আমি 17 গৰাকী ছাত্ৰ ছাত্ৰীৰ 100% উত্তীৰ্ণ হৈ সাফল্যৰ শিখৰত DPSক উজ্বলাই তুলিছে। এখন CBSE মাধ্যমৰ বিদ্যালয়। ইয়াৰ গুৰিতে আমি প্ৰশংসা কৰিব লাগিব ইয়াৰ সঞ্চালক প্ৰধান প্ৰকাশ বৰ্মন ডাঙৰীয়াক। প্ৰকাশ বৰ্মন ডাঙৰীয়াৰ যি অহোপুৰুষাৰ্থ চেষ্টা, সেই চেষ্টাৰ কাৰণেই আজি আমি DPSS স্কুলে এই সাফল্যৰ মালাধাৰী ল'বলৈ সক্ষম হৈছোঁ, যাৰ ফলশ্ৰুতিতে সাংবাদিক বন্ধুসকলে আহি আমাৰ এই শুভক্ষণত সংগ দিলে। এই চেগতে মই সাংবাদিক বন্ধুসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 16 গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 91% লাভ কৰিবলৈ সক্ষম হৈছে। এয়া এক শুভ লক্ষণ।